তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰে ধনু শৰ মাৰে। কি খবৰ ৰাইজ? আজি আচলতে বহুত দিনৰ পিছত কাতি বিহুৰ ভিডিঅ'টো আপলোড দিবৰ কাৰণে আহিছোঁ। আৰু বিহুৰ দিনা ৰাতিপুৱাই উঠি শেৱালি ফুল বুটলি মেলি লক্ষ্মী পূজাৰ অলপমান প্ৰসাদ খাই মই মোৰ তুলসীৰ ভেটি বনাবৰ কাৰণে সাজু হ'লোঁ। আৰু সন্ধিয়াৰ সময়ত কাতি বিহুৰ দিনা আমাৰ চুবুৰীটো এনেকুৱা দেখি। সকলোৱে আহে সকলোৰে ঘৰত বিহু খাবৰ কাৰণে। আমাৰ মায়েও আমাৰ ঘৰত তুলসীৰ তলত চাকি দিলে। আৰু আমাৰ ফালে কি হয় গম পায়নে? কাতি বিহুটো কিন্তু দিৱালীতকৈ কোনো গুণেই কম নহয়। সকলো ল'ৰা ছোৱালীয়ে নিজৰ তুলসীৰ ভেটিটো ইমান ধুনীয়াকৈ সজাই নহয়, আমিও আচলতে সজাইছিলোঁ। আৰু এইবাৰ আচলতে ৩-৪ বছৰৰ পিছত কাতি বিহুটো ঘৰত পাইছোঁ, গতিকে বহুত ভাল লাগিলে। সকলোৰে ঘৰত গৈ প্ৰসাদ খালোঁ। আৰু যিহেতু পূজাৰ বতৰ আছিলে, গতিকে জেলেপি শেষেই হোৱা নাছিলে। আৰু তামোল কিন্তু মেইন দেই, প্ৰসাদ খাই তামোল কোনে কোনে খাই জনাবলৈ নাপাহৰিব। আমি এনেকৈ কাতি বিহু পালন কৰিলোঁ। কেইখনমান ফটো দি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব।